নমস্কাৰ, মই অংকিতা আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বনাবলৈ লৈছোঁ মই বেঙেনা আৰু ডিমৰ জুতি লগা ৰেচিপি। প্ৰথমতে মই বেঙেনাকেইটা এইদৰে গেছতে পুৰি লৈছোঁ আৰু বেঙেনাকেইটা পুৰ খাই মানে মই বাকীবোৰ বস্তু যোগাৰ কৰি লৈছোঁ। প্ৰথমতে ইয়াত দিবৰ বাবে দুটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। লগতে ধনিয়া কেইডালমানো আৰু জলকীয়া দুটাও কাটি লৈছোঁ। তাৰপাছত বেঙেনাকেইটা ঠাণ্ডা হ'লত এইদৰে বাকলি গুচাই লৈ কটাৰীখনে মিহি মিহিকৈ ভাঙি লৈছোঁ। তাৰপাছত গেছত কেৰাহীখন পাতি দিছোঁ আৰু তাতে মিঠাতেল অকণমান দি মিঠাতেলখন গৰম হ'লত জলকীয়া, তেজপাত, পিঁয়াজ আৰু কেঁচা জলকীয়া দুটাও দি লৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি ল'লোঁ। আৰু এতিয়া ইয়াত ডিমকেইটা ভাঙি দিছোঁ আৰু তাৰপাছত ভালদৰে ভাজি ল'লোঁ। ভাজি হ'লত এইদৰে কাঢ়ি থৈ লৈ আকৌ তাতে তেল অকণমান দি পাঁচফোৰণ, জলকীয়া, হালধি দি বেঙেনাখিনি তাতে দি ভাজি ল'লোঁ আৰু লগতে ভাজি থোৱা ডিমকণো মিলাই দিছোঁ আৰু ভাজি হ'লত এইদৰে ধনিয়া দি কাঢ়ি লৈ থলোঁ। আৰু ৰেচিপিটো চাই কেনে পালে জনাবচোন।